তোমালোকে ছবিত যে দেখিছা মানুহজন চিনি পাইছানে? পাইছো। কোন হয় কোৱাচোন, নামটো জানা? জানো। কি নাম কোৱাচোন? ভূপেন ককা। ভূপেন ককা, খুব ভাল দেই। আহাচোন আজি আমি ভূপেন ককাৰ বিষয়ে অকণমান কথা জানো দেই। আমি সকলোৱে ভূপেন ককাৰ গান শুনো নহয় জানো? এতিয়া ভূপেন ককাৰ জন্ম কেতিয়া হৈছিল জানানে? তেখেতৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। আৰু তেখেতৰ পিতৃৰ নাম আছিলে নীলকান্ত হাজৰিকা। আৰু মাতৃৰ নাম কি আছিল কোৱাচোন, কোনোবাই যদি জানা? মই জানো, শান্তিপ্ৰিয়া হাজৰিকা। শান্তিপ্ৰিয়া হাজৰিকা। ভূপেন হাজৰিকাৰ মাকৰ নাম আছিলে শান্তিপ্ৰিয়া হাজৰিকা। তেখেতে 1940 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু 5 বছৰ বয়সতে গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত প্ৰথম গীত পৰিৱেশন কৰিছিলে। 11 বছৰ বয়সতে তেখেতে প্ৰথম গীত লিখিছিল। তাৰ পিছত তেখেতে ইন্দ্ৰমালতী ছবিত অভিনয় আৰু মইনা কেতিয়া আহিলি তই গীতটি পৰিৱেশন কৰিছিল। ইয়াৰ পিছত তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল। 1961 চনত তেখেতে পৰিচালনা কৰা এখন ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। তোমালোকে বাৰু জানানে ছবিখনৰ নাম কি আছিলে? শকুন্তলা। শকুন্তলা ছবিৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে আকৌ 1966 চনত লতি ঘটি কথা ছবিখনৰ বাবেও ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও স্বৰ্ণকমল পুৰস্কাৰ, শ্ৰীমন্ত শংকৰদেৱ বঁটা, সংগীত নাটক একাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম ৰত্ন আদি বিভিন্ন সন্মান লাভ কৰে। 1993 চনত অসম সাহিত্য সভাৰ সভাপতি আৰু 1998 চনত সংগীত নাটক একাডেমীৰ সভাপতি হিচাপে মনোনীত হৈছিল। এই মহান ব্যক্তিগৰাকীৰ 2011 চনৰ 5 নৱেম্বৰত দেহাৱসান ঘটে। 2012 চনত তেখেতে মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মানো লাভ কৰে। এতিয়া তোমালোকৰ কোনোবাই ভূপেন ককাৰ যিকোনো এটি গীত গাব পাৰিবানে? মই পাৰিম, মই গাম। ঠিক আছে, গোৱাচোন তুমি কি গাবা? সাগৰ সংগমত কত নাসাঁতুৰিলো, তথাপিতো হোৱা নাই ক্ৰান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মাৰাই শান্ত। সাগৰ সংগমত কত নাসাঁতুৰিলো, তথাপিতো হোৱা নাই ক্ৰান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মাৰাই শান্ত। সাগৰ সংগমত। বৰ ধুনীয়া হৈছে দেই, সকলোৱে হাত থাপৰি বজাই দিয়া। এতিয়া আমি ভূপেন ককাৰ আমাৰ কিতাপত যিটো গীত দিয়া আছে অসম আমাৰ ৰূপহী, সেইটো শুনো আহাচোন। সকলোৱে মন দি শুনিবা দেই। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে, শৰত নিশাই তৰাৰে সজাই আইৰেকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। পাহাৰ ভৈয়ামেকে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে, লোহিতৰে বহল পাৰত প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতেই যেন মৰো, পাম ক'ত তেনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। হাত থাপৰি বজোৱা। এতিয়া তোমালোকৰ গানটো শুনি ভাল লাগিলনে? মোৰ কিন্তু বহুত ভাল লাগিলে। তোমালোকৰো নিশ্চয় ভাল লাগিছে। এতিয়া তোমালোকে গানটো ঘৰত গোৱা অভ্যাস কৰিবা আৰু গাই মোক শুনাবাচোন। খুব ভাল লাগিব নহয়? আজিলৈ আহিছোঁ দেই।